আৰু দুয়োটা দলৰ খেলুৱৈক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ CM আমাৰ লগত আছে আমাৰ গ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ দুই দলৰ খেলুৱৈ উন্নত খেল প্ৰদৰ্শন কৰিব। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মাননীয় CM মহোদয় একাদশৰ হৈ কেপ্টেইনশ্বিপ কৰিছে মাননীয় শ্ৰীযুত হৰেণ সিং দে। মিনিটৰ লগে লগে তেখেতসকলে এটি সুন্দৰ গ'ল দি 1-0 অগ্ৰগতি লাভ কৰিছে। Bol supply cilik nanti. আৰু দুয়োটা দলৰ খেলুৱৈক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আৰু দুয়োটা দলৰ খেলুৱৈক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাউন্সিলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে টিম স্পীডত কাম কৰিব। এইখিনিকে কৈ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ডিষ্ট্ৰিক্ট হোৱা 57 years হৈ গ'ল। আজি 57 years আজি কাউন্সিল ফাউণ্ডেশ্যন ডে দিনাখন 67 এই ফাউণ্ডেশ্যন ডে আমি দিনটো কাৰ্যসূচীৰে আমি আজি ইয়াত পালন কৰা হৈ গ'ল। আজি তাৰ ভিতৰত আজি লাষ্ট প্ৰগ্ৰেম হিচাপত আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM 11 আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী 11 আজি ইয়াত ফ্ৰেণ্ডলি মেটচ আজিতো অনুষ্ঠিত হৈ গৈছে। ইয়াত সকলোৱে জানে এটা দল জিকিব আৰু এটা দল হাৰিব, আৰু নহ'লে দুটা দল ড্ৰ হ'ব। যি কি নহওক আজি খুব ভাল ইয়াত এটা খেলা প্ৰদৰ্শন কৰিছে আমাৰ CM 11 আজি 1-0 গ'লত জয়যুক্ত হৈছে। গতিকে যিসকল ইয়াত আমাৰ CM 11 যিসকল প্লেয়াৰ এইটো সঁচাকৈ ধন্যবাদ দিব লাগিব। আমি মাননীয় কাৰ্বি আংলং ছাত্ৰ সংগীত পৰিষদৰ CM তুলিৰাম ৰাংহাং ছাৰৰ সুযোগ্য পত্নী কাছে ৰংপি বাইদেউ, লগতে আমাৰ EM কাছে ৰংপি বাইদেউ আৰু ছেক্ৰেটাৰী নিৰলা বাইদেউক আমি তিনিগৰাকীকে এই বঁটা প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। তিনিগৰাকী মহিলাকে আমি এই বঁটা প্ৰদান কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেখেতসকলে 1-0 জয় লাভ কৰি আজি বিজয়ী বঁটা লাভ কৰিছে। লগতে আমি তিনিগৰাকী
ধন্যবাদ।